সেউজী 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 ঐ সেউজী ধৰণী দুনিয়া। এই দিৱসত বিভিন্ন শিক্ষিত প্ৰতিষ্ঠান, চৰকাৰী তথা বেচৰকাৰী সংস্থাই বৃক্ষৰোপণ, পলিথিন বিৰোধ অভিযান, বন ৰক্ষা সচেতনতা আদিৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। আৰু আমি সকলোৱেই এটা গছপুলি সকলোৱে ৰুব লাগে। এটা গছপুলি কাটিলে আমি 2টা গছপুলি ৰুব লাগে, কাৰণ গছপুলি আমাৰ বাবে বহুত প্ৰয়োজনীয়। সেইবাবে ময়ো আজি এটা গছপুলি ৰোপণ কৰিছোঁ। আহকচোন। আজি মই বিশ্ব পৰিৱেশ দিৱস হিচাপে কঁঠাল পুলি এটাকে ৰোপণ কৰিব ওলাইছোঁ। আমাৰ ইয়াত কঁঠাল পুলিটো লগালে কঁঠাল খাবলৈ নেপাওঁ, বান্দৰ ঢেৰ আছে। তথাপিতো কঁঠাল পুলি এটাকে ৰোপণ কৰিছোঁ, গছজোপাৰে প্ৰয়োজন হ'ব। মানুহে নিজেই সজাগ নহ'লে পৰিৱেশ সংৰক্ষণ সম্ভৱ নহয়। আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক ব্যৱহাৰ কমাব লাগিব, অধিক গছ ৰোপণ কৰিব লাগিব আৰু পানী, বায়ু আদি প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিব লাগিব। সকলো মানুহেই যদি নিজৰ দায়িত্ব নিখুঁতভাৱে পালন কৰে, তেতিয়া পৰিৱেশ সুস্থ আৰু সজীৱ হৈ থাকিব। বিশ্ব পৰিৱেশ দিৱস কেৱল এটা দিৱস নহয়, ই এটা আন্দোলন। আমি সকলোৱে গছপুলি ৰোপণ কৰিব লাগে।